এই আমাৰ অমান লিখাৰ পৰা একদম দাবী চলি আছে। সোণতৰা দৈ তেনেকৈ নাচাবা বৰ মৰম লগা কয় যোৱা কালিৰ পৰা গুজৰাটৰ পৰা আহি পালো আমি মৰিগাঁৱত আছো আজি বহুত কিবা কিবি হৈ গল বহুত ডাঙৰ ঘটনা ঘটি গল জানিবলৈ আপোনালোকে আগৰ ভিডিঅ'টো চাওক এতিয়া হৈছে সময় ৰাতিপুৱাৰ সময় চাহ খোৱাৰ সময় এই বৰমণি চাহ খাবলৈ আহ পাপু পাপু বেলি দুপৰ হল নুঠা নেকি দেখিছেনে বাৰু পাপু হতৰ ঘৰটো কিমান হাই ফাই বনাই আছে অ' মাই গড কোটি কোটি কৰল কৰল খৰচ কৰি ফল চিলিং লগাইছে অ' মাই গড পাপুৰ নিচিনা ধনী মানুহ নাই অসমত মই যি দেখিছো মানে আৰু কিডনিক বেচিছো কিডনিক তুমি বুজি নাপাবা। অ' মাই গড তোমাৰ কি অৱস্থা হ'ব তেনেহলে তো গাইজ এতিয়া আমি গৈ আছো মানে ডাবিং দিবলৈ যিহেতু অতি সোনকালে আহি আছে আমাৰ অমানিশা আৰু তাৰে মানে আজি প্ৰথম ডাবিং হ'ব আৰম্ভণিটো তোমাৰ পৰা আৰম্ভ হ'ব নে মোৰ পৰা আৰম্ভ নে কাৰ পৰা আৰম্ভ হ'ব মুঠতে আজিৰ পৰা ডাবিং আৰম্ভ হ'ব কিমান সময়ৰ ভিতৰত ডাবিং শেষ হয় নেজানো মুঠতে আমাৰ শ্বৰ্ট ফিল্মখন প্ৰায় 20 মিনিট মানৰ হ'ব আপোনালোকক মই এনে এটা অনুমান দি দিছোঁ 20 মিনিট মানৰ হ'ব আৰু অতি সোনকালে আহি আছে ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট সপ্তাহতে আহি আছে সেয়া পাপুৱে গাড়ী লৈ আহি আছে আৰু বৰ্মনো আছে বৰ্মনে হেনো আজি ঘৰলৈ গুচি যাবগৈ তাৰ ইম্পৰ্টেণ্ট কাম এটা আছে যিয়ে নহওক মই আৰু এদিন পাছত যাম মোৰ কাৰণ পাঠশালাতো মানে যাবলগীয়া আছে অহাকালি যাম পাঠশালাত এতিয়া আমি সোমাই পৰিলো এখন মিঠাইৰ দোকানত যিহেতু ডাবিঙৰ জেগাত চাহ তাহ খাবলৈ মন যাব সেইকাৰণে মিঠাই লৈ থকা হৈছে বৰ্মন বাই 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 পঠিয়াই দিলো বৰ্মনক পঠিয়াই দিলো গাড়ীত উঠাই আৰু এতিয়া আমি গৈ আছো ডাইৰেক্ট ডাবিঙৰ জেগাত মানে কোনো ষ্টুডিঅ' নহয় ঘৰ ষ্টুডিঅ' মানে একদম বঢ়িয়া বিন্দাছ যাম চবে আহিব আজি চাও কিমান খিনি লগে পৰা যায় আমাৰ জেগাত আহি গলো কিবা কবা আজি কি হ'ল মানে অলপ হেৰি হৈ আছো আৰু কেনেকে ডাইৰেক্ট এই কি নাজানো চাব লগা ডাল আছে আৰু এতিয়া বেছি ভাল হে আকৌ একেই কৰিব নালাগে অকল নাই একো নাই ঘৰ বুলি ভাবিলে হলে নাই বিন্দাছ নিকঞ্জ আহিছে ৰাহুল আহিছে তলে ওপৰে কাপোৰ চাপোৰ লগাই দিয়া হৈছে যাতে ইকো চিকো নাহে কাপোৰটো কি আছিল চিকোটো কি আছিল কাপোৰটো মতা চাপোৰটো মাইকী ইকোটো মতা চিকোটো মাইকী পাপুটো মতা চাপুটো মাইকী এইটো হৈছে আমাৰ মাইকটো এইয়া আৰু চাও কোন কোন আহি উপস্থিত হয় আমাৰ সংগ্ৰামীটো আহিলে ইয়াতো আছে ডেকাটো মাস্কখন অলপ খুলি দিয়া আকৌ বঢ়িয়া এয়া খুৰা নহয় খুৰা খুৰা আহিলে খুৰীও আহিলে আইতা আইতা আহিলে ককা আহিলে এতিয়া মানে সকলো আহি আজি উপস্থিত ঘৰ গৰম হৈ গৈছে কৈছো নহয় আমাৰ প্ৰথম ডাবিং ৰাহুলে দিছে খুব জমি আছে এবাৰ হাইটো দিয়াচোন তাৰ পাছত মানে লাইনকে এজনকে হৈ থাকিব ডাবিঙৰ মাজতেই এতিয়া আমাৰ চাহৰ সময় দেখিছেনে বাৰু ইমান কাপ কাৰ কাৰণে বাকী ছিলা ইমানখিনি চবৰ কাৰণে চবে খাই শেষ হ'ব জানো এইখিনি তুমি চাহ নোখোৱা চাহ নোখোৱাই নেকি একেবাৰে খাওঁ কিন্তু এতিয়া খাব নাই হৈ গ'ল ডাবিং হৈ গ'ল মানে এই খুৰী ডাবিং ইমান সোনকালে শেষ হৈ গ'ল মই মানে আচৰিত মানিছো মই চাহ খাই আছিলো খুৰাৰ লগত কথা পাতি আছিলো ভিতৰলৈ সোমাইছিলে সেই ওলাই আহিলে 5 মিনিটত মানে একদম নাকৰ পানী ইমান ওলাই আছে কেতিয়া শেষ কৰো লাগিছে খুৰীৰ গাটো ভাল নহয় চৰ্দি হৈ আছে একদম গা একেবাৰে বেয়া তথাপিও
দিলে ভাল লাগিল। তথাপিও ডেকা মানুহতকে বুঢ়া হলো যদিও জুচ বেছি হৈ আছে এতিয়া। বহুত ভাল লাগিছে আজি। এটা কাৰণত মোৰ বেছি ভাল লাগিছে, যিকোনো মানে যিকোনো নহয়, যিকোনো কেৰেক্টাৰৰ মানে ডাবিং আৰু সোনকালে হৈ গৈছে মানে সোনকালে যাৰে মানে ডাবিং চলিছে ঘপককে দিছে। অথনি খুৰীয়ে সোমালে, ঘপকে সোমাই দি ওলাই গ'ল। ৰাহুলৰ অকমান টাইম লাগিলে, সি আচলতে বেছি হাঁহিলে যে। এতিয়া তোমাৰ সেই কি অৱস্থা হয়, তাৰপৰা তোমাৰো বহুত সোনকালে হৈ গ'ল। থেংক ইউ, বঢ়িয়া। এতিয়া বোলে মই দিব লাগে, দিম। আহি পালোহি আমি টাইলছৰ দোকানত। সেয়া হাৰ্ডৱেৰ দোকান আৰু মজা মাল আছে ইয়াতে। পাপু পচন্দ হৈছে নাই? পচন্দ হৈছে নে? বগা টাইলছ বিচাৰিছো। তাৰ আগতে আমাৰ যিটো সন্মুখত যিটো ৰুম আছিলে কোলা টাইলছ লগালো, তামাম গালি। মানে বগা লৈ যাম পুৰা চফেদ। বগা লোৱা বগাটো ভাল। এইটো কিন্তু বেয়া, ইমানো বেয়া লগা নাই। অথনিটো কোনটো আছিলে? এইটো নেকি? এইটো কিন্তু বেয়া লগা নাই দেই, একদম এটা বেলেগ এটা ডিজাইন পৰিছে। মানে আজি হৈছে পিছৰটো দিন। যোৱাকালি ভিডিঅ'টো আধাখনীয়া হৈ থাকিলে আৰু ডাবিং একদম সম্পূৰ্ণ হৈ গ'ল। সকলোৰে ডাবিং শেষ হৈ গ'ল। অলপ ৰাতি হ'ল বাৰু ঘূৰি আহোঁতে। ডাবিং সকলোৰে ধুনীয়াকৈ শেষ হৈ গ'ল আৰু এতিয়া ডাবিঙৰ পাছত মিউজিকৰ কাম আছে। মিউজিকৰ কামৰ পাছতহে মানে ভিডিঅ'টো আপোনালোকে চাবলৈ পাব। তাৰ পাছত কথাটো এনেকুৱা হ'ল, আমি যে টাইলছ আনিব গৈছিলোঁ, পাপুৱে মানে পাপুহঁতৰ ৰুমটো টাইলছ লগাইছে, সেইকাৰণে মানে টাইলছৰ দোকানলৈ গৈছিলোঁ। টাইলছ ল'বলৈ কাৰণে লগতে গৈছিলোঁ। আৰু আজি মই সন্ধিয়া ঘৰলৈ যামগৈ। বাছৰ টিকট বুক কৰি থৈছোঁ। ৰহাৰ পৰা উঠিম জোনাইলৈকে, বাছ আহিব সন্ধিয়া। তাৰপিছত এতিয়া প্ৰায় 11টামান বাজিলে। তাৰপিছত বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই।